এখন গাঁৱত ৰামু আৰু ৰামৰ পত্নী অনিতাই এটা সৰু ঘৰত বাস কৰিছিল। সিহঁতে ওচৰৰ গাঁওবোৰত গৈ কাম কৰিছিল কাৰণ সিহঁত বহুত দুখীয়া আছিল। সিহঁতৰ মায়া নামৰ এজনী ছোৱালীও আছিল। মায়াই গাঁৱৰে স্কুলত পঢ়িছিল। মায়াৰ মাক এতিয়া বহুত অসুস্থ হৈ পৰিছিল কাৰণ তাই বহুত কম বয়সৰ পৰাই বহুত কাম কৰিছিল। আরে কি হল রামু ককাইদেউ? এইকেইদিন দেখো অনিতা বাইদেউক দেখা নাই। আরে অনিতা বাইদেউৰো কাম কৰিব নোৱাৰে দিয়া। তেওঁৰ বেমাৰ হৈছে। তেওঁ বহুত সৰুৰ পৰা কাম কৰাৰ বাবে তাইৰ হাড়বোৰ ক্ষয় গৈছে। আৰে ইয়াতো খুবেই বেয়া হ'ল। এতিয়া তেওঁ কেনে আছে? আৰে সদায় ঔষধ খাই থকাৰ বাবে অলপ ভাল পাইছে দিয়া। মই যিমান টকা উপাৰ্জন কৰোঁ সিমান টকাৰ অনিতাকটো ঔষধে লাগে। আৰে ৰামু ককাইদেউ, আপোনাৰ ছোৱালীও আছেচোন মায়া। তাইয়ে আপোনাৰ লগত কাম কৰিব পাৰিলেহেঁতেন। আৰে নাই মই তাইক পঢ়িব দিছো। তাইক এইবোৰ কামত লগালে তাইৰো জীৱন আমাৰ নিচিনা হৈ যাব। মোৰ যি ক'ব লগা আছিল মই ক'লো, বাকী আপোনাৰ সিদ্ধান্ত। আৰে বহুত মানুহ এনেকৈ পঢ়া শুনা কৰি এতিয়া দিন হাজিৰাই কৰি আছে। এতিয়া সিদ্ধান্ত আপোনাৰ ওপৰত। আৰে মায়া, তুমি বাহিৰত বহি কিয় পঢ়ি আছা? আৰে দেউতা, আমি ভালদৰে লাইনৰ বিল দিব নোৱাৰাৰ কাৰণে সেইবাবে লাইনৰ মানুহবোৰ আহি আমাৰ লাইনটো কাটি দিছে। আৰে মইতো তোমাৰ মাৰাক লাইনৰ বিলৰ পইচা দিব পাহৰিয়েই গলো। মই ৰাতিপুৱা কামলৈ যাওঁতে দি যাম দিয়া। এতিয়া তুমি ভিতৰলৈ যোৱা। আৰে নাই দেউতা, এতিয়া মই ভিতৰলৈ গ'লে পঢ়িব নোৱাৰিম যে। মই এতিয়া 10ম শ্ৰেণীত পঢ়ি আছো আৰু ছাৰহঁতে কৈছে এতিয়া মই ভালদৰে পঢ়িব লাগিব আৰু ভাল ৰিজাল্ট কৰিলে মোক স্কুলৰ পৰা স্কলাৰশ্বিপো দিব আৰু মই কলেজত ফ্ৰী এডমিশ্যনো ল'ব পাৰিম। হ'ব তেতিয়াহ'লে তুমি ভালদৰে পঢ়া শুনা কৰা। আৰে জুহি বেটা, তোমাক যেতিয়াই চাও তুমি দেখোন টিভিটোকে চাই থাকা। অলপ পঢ়িলেতো অলপ কামত আহিব। আৰে মা, পঢ়ি মোৰ চকুকেইটা বিষাই গৈছে আৰু পঢ়িব নোৱাৰো। আচ্ছা, পঢ়িলে চকু বিষায়। এতিয়া যে টিভি চাই আছা, এতিয়া চকুৰ বিষ কলৈ গ'ল? এনেও অলপ পিছত তোৰ দেউতাৰ আহিবই ৰ। তেতিয়া তোৰ দেউতাৰ আগত এইবোৰ কথা কবিচোন। আৰে অলপ পিছতচোন দেউতাও আহিব। মা, দেউতা আহিলে হ'লে তুমি মোক টিভি চাই থকা বুলি নকবা দেই। আৰে মই মিছা কথা ক'ব নোৱাৰো দেই, কিন্তু দেউতাই সুধিলে মই কৈ দিমেই। হে ভগৱান, দেউতা আহি পালে। আৰে জুহি বেটা, ভালদৰে পঢ়া শুনা কৰি আছানে? আৰে দেউতা, মইতো পঢ়িয়ে আছিলো। আৰে জানিছো তুমি কিমান পঢ়ি আছা। কিতাপখনটো চিধাকৈ লোৱা, ওলোটাকে লৈ পঢ়ি আছা নেকি? মই তোমাৰ কথা সকলো জানো। তুমি অনবৰতে টিভি চাই থাকা। এইবোৰ কৰিলে তোমাৰ একো লাভ নাই জুহি। মই ইমান পইচা খৰচ কৰিছো কেৱল তোমাৰ উজ্জ্বল ভৱিষ্যতটোৰ কাৰণে। মই তোমাক ইমান সা-সুবিধা দিয়াৰ স্বত্বেও তুমি ভালদৰে পঢ়াখিনি কিয় নকৰা? তোমাৰ টিউচনত হাজাৰ টকা যাই আছে, তুমি জানানে? আৰু তুমি ঘৰত অলপো নপঢ়া। আৰে অলপতো পঢ়া, যাতে পৰীক্ষাটোত অলপ ভালদৰে পাছ হোৱা। আৰে দেউতা, তুমি চিন্তা কৰিব নালাগে। মই পাছ নহয়, একেবাৰে ফাৰ্ষ্ট ক্লাছ আনিম। জানো তুমি কি ফাৰ্ষ্ট ক্লাছ আনিবা। আৰে প্ৰত্যেকবাৰ তুমি কিমান নম্বৰ পোৱা সেয়া মোৰ দেখা আছে। যোৱা, বহুত ৰাতি হৈছে, এতিয়া শুই থাকা গৈ। মায়ে সদায় এয়া ভাবি পঢ়িছিল যে তাই যদি ভালদৰে পঢ়া শুনা কৰে আৰু ভাল ৰিজাল্ট কৰে, তাই কলেজত পঢ়িব পাৰিব আৰু তাইৰ ভৱিষ্যতটো উজ্জ্বল হ'ব। কিন্তু আনহাতে জুহি একেবাৰে ওলোটা আছিল। তাই পঢ়া পাতি একেবাৰে নকৰিছিল আৰু মাক দেউতাকে ক'লেও তাই একেবাৰে নুশুনিছিল। দুয়োজনী ছোৱালীৰে মাক দেউতাকে বহুত কষ্ট কৰিছিল যাতে সিহঁতৰ ছোৱালীজনীৰ ভৱিষ্যতটো উজ্জ্বল হয়। কেইদিনমানৰ ভিতৰতে 10ম শ্ৰেণীৰ পৰীক্ষাও শেষ হৈ গ'ল আৰু পৰীক্ষাৰ ৰিজাল্ট অহাত জুহিয়ে কেৱল পাছ কৰা নম্বৰটোহে পালে আৰু আনহাতে মায়ে বহুত কষ্ট কৰাৰ ফলত তাই স্কুলৰ ভিতৰত ফাৰ্ষ্ট আহিল আৰু তাই এখন কলেজত বিনামূলীয়াকৈ এডমিশ্যনো ল'ব পাৰিলে। আৰে মায়া, আজি তোমাক দেখি মোৰ বহুত গৌৰৱ অনুভৱ হৈছে। আৰে দেউতা, এইবোৰচোন তোমাৰ বাবেই হৈছে। তোমাৰ মোৰ ওপৰত থকা বিশ্বাস আৰু তোমাৰ আশীৰ্বাদৰ কাৰণেইতো এইবোৰ হৈছে। সকলো মানুহে কৈছিল যে এজন দুখীয়া মানুহৰ ছোৱালীটো দুখীয়াই হৈ থাকিব, কিন্তু তুমি সেয়া নাভাবি মোৰ পঢ়া শুনাত গুৰুত্ব দিলা আৰু মোক একোৱে কাম কৰিব দিয়া নাছিলা। আৰে মায়া, মইতো বিচাৰো যে তুমি ভালদৰে পঢ়া শুনা কৰি এটা ভাল চাকৰি লাভ কৰা
যাতে সকলো মানুহে শিক্ষা পায় যে সিহঁতৰ ল'ৰা ছোৱালীবোৰক কম বয়সতে কাম কৰিব দিব নালাগে, বৰঞ্চ পঢ়িবহে দিব লাগে। আৰু এইবাৰো মায়ে ভাল সফলতা পালে। তাই কলেজৰ পৰীক্ষাত ফাৰ্ষ্ট আহিল। কিন্তু আনহাতে জুহিয়ে টিউচনৰ পইচাবোৰ খৰচে কৰিলে, কাৰণ তাই একো ভাল ফল দেখাব নোৱাৰি কেনেবাকৈ পাছ কৰিলে। কিন্তু তাইৰ দেউতাকৰ ওচৰত বহুত পইচা থকাৰ বাবে দেউতাকে একো নাভাবি নিচিন্তি জুহিক ইঞ্জিনিয়াৰ পঢ়িব দিলে। জুহিয়ে কেনেবাকৈ তাতেও টানি মুনি পাছ কৰিলে। কিন্তু আনহাতে মায়াই ডক্টৰী পঢ়ি এজনী ভাল ডক্টৰ হ'ল। সেইবাবে গাঁৱৰ মানুহবোৰে তাইক লৈ বহুত গৌৰৱ কৰিছিল। আৰু অৱশেষত মায়াই নিজৰ কষ্টৰ কাৰণে বহুত ভাল সফলতা পালে।